পিজ্জা খাইতো নিশ্চয় সবে ভাল পায় নহয় জানো বলক আজি ইংলিছত পিজ্জা কেনেকৈ অৰ্ডাৰ কৰিব লাগে সেইটো শিকো সো প্ৰথম বাক্যটো হ'ল মই এটা মিডিয়াম ভেজ পিজ্জা অৰ্ডাৰ কৰিব বিচাৰিছো মই এটা মিডিয়াম ভেজ পিজ্জা অৰ্ডাৰ কৰিব বিচাৰিছো ইয়াতে চাব পিজ্জা জেনেৰেলি তিনিটা সাইজত পোৱা যায় ওকে ৰেগুলাৰ মিডিয়াম আৰু লাৰ্জ ৰেগুলাৰটো সৰুটো মানে 4টা পিস থাকে আৰু এজন মানুহৰ বাবে মিডিয়ামটো 6টা পিস থাকে আৰু দুজন মানুহে খাব পাৰে আৰু লাৰ্জটো সবতকৈ ডাঙৰটো মানে 8টা পিস থাকে আৰু 4-5 জন মানুহে খাব পাৰে আৰু বেছি মানুহ খাব পাৰে আৰু ইচ্ছা কৰিলে ওকে মই মানে হল আই এটা মানে এ বা 1 এটা মানে এ বা 1 ওকে আৰু মিডিয়াম ভেজ পিজ্জাটো এটা ইংলিশ ওয়াৰ্ডে হয় ঠিক আছে অৰ্ডাৰ কৰিব মানে টু অৰ্ডাৰ ওকে অৰ্ডাৰ কৰিব মানে টু অৰ্ডাৰ বিচাৰিছো মানে would like বা want okay so full sentence to whole I would like to order a medium veg pizza আপুনি ইয়াতে want লগাব পাৰে মানে I want to order a medium veg pizza কিন্তু would like লগালে বেছি পলাইট শুনি okay so আমি veg pizza এটা অৰ্ডাৰ দিলো এতিয়াতো ওয়েটাৰ জনে আমাক খুদিবই কি টপিংস লাগে আমাক so টপিংস মানে কি হয় আপোনালোকে জানে নে ঠিক আছে মই বুজাই আছো সো পিজ্জা এক পিসৰ ওপৰত যে কিছুমান সবজি থাকে সেইবোৰকে একচুয়ালি টপিংস বুলি কোৱা হয় যেনে ধৰক টমেটো বিলাহী কৰ্ন মাকৈ বা অনিয়নো থাকে পিয়াজ তাৰ পিছত চিকেনো থাকিব পাৰে ক্যাপসিকামো থাকিব পাৰে বুজি পাইছেতো ঠিক আছে সো আজি আমাৰ সেন্টেন্সটো 2 নম্বৰ সেন্টেন্সটো হ'ল মই টমেটো আৰু কৰ্ন টপিংস বিচাৰিছো মই টমেটো আৰু কৰ্ন টপিংস বিচাৰিছো মই মানে হল আই আৰু মানে এন্ড বিচাৰিছো মানে would like বা want so এটো খুবেই সহজ সেন্টেন্স হ'ব I would like tomato and corn toppings okay so আমাক কি টপিংস লাগে হেতু আমি কলো এতিয়া ওয়েটাৰ জনে আমাক কি ক্ৰাস্ট লাগে হেতু হুদিছে so ক্ৰাস্ট মানে কি হয় আপোনালোকে জানে নে ঠিক আছে so ক্ৰাস্ট মানে হল পিজ্জাৰ তলত যোনটো ৰাউন্ড ব্ৰেড হেতুৱে ক্ৰাস্ট বুলি কয় তো জেনেৰেলি ক্ৰাস্ট দুই প্ৰকাৰৰ থাকে থিক ক্ৰাস্ট মানে মোটা ক্ৰাস্টটো আৰু থিন ক্ৰাস্ট মানে পাতল ক্ৰাস্ট ওকে তো ইয়াতে আমি থিক ক্ৰাস্ট বিচাৰিছো ওকে মই থিক ক্ৰাস্ট বিচাৰো কিন্তু এক্সট্ৰা চিজ নিদিব আৰু এক্সট্ৰা চিজ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি আপোনালোকক পিজ্জাটো অলপ বেছি ক্ৰিমি লাগে তেতিয়া আপোনালোকে এক্সট্ৰা চিজ বা ডাবল চিজ অৰ্ডাৰ কৰিব পাৰে ওকে সো মই মানে হল আই বিচাৰো মানে want কিন্তু মানে but নিদিব মানে do not give বা no নিদিব মানে do not give বা no so full sentence to whole I want a thick crust but no extra cheese I want a thick crust but no extra cheese so ইয়াতে এটা মন কৰিব লগা কথা যে নিদিবটো ডাইৰেক্ট ট্ৰান্সলেশন do not give হয় কিন্তু এইটো সেন্টেন্সত আমি no লিখিছো do not give লিখা নাই এইটো কিয় বাৰু ঠিক আছে মই বুজাই আছো কাৰণ অলৰেডি ইয়াতে এবাৰ আমি want লিখিছোৱে so do not give নেলেখিলেও হ'ব ঠিক আছে কাৰণ এবাৰ want লিখিলে do not এবাৰ যেহেতু want মানে লাগিব যেহেতু মই লিখিছো I want a thick crust so মোক thick crust লাগে কিন্তু ডাবল চিজ না লাগে I want a thick crust but no extra cheese so এবাৰ যেহেতু want লিখিছোৱে so second time no extra cheese simply no বুলি লিখিলে হৈ যাব do not give লিখিব না লাগে ওকে so আমি পিজ্জা অৰ্ডাৰ কৰিলো এতিয়াতো কিবাটা সাইড ডিশ লাগিবই so সাইড ডিশত জেনেৰেলি কি থাকে কেক থাকে ব্ৰেড ষ্টিক্স থাকে চিকেনৰো আইটেমস থাকে যেনে নাগেটস পপকৰ্ন বা উইংস তো আজি আমি কেক অৰ্ডাৰ কৰিম so মই এটা চকলেট কেক বিচাৰিছো মই মানে হল আই এটা মানে এ বা 1 বিচাৰিছো would like বা want চকলেট কেকটো এটা ইংলিশ ওয়াৰ্ডে হয় so sentence to বহুত ইজি I would like a chocolate cake okay ইয়াতেও আমি would like এ ইউজ কৰিছো to sound more polite so friends এতিয়া যেহেতু গৰমৰ দিন চলি আছে পিজ্জাৰ লগত কোল্ড ড্ৰিংক বা জুস এনেকুৱা ধৰণৰ কিবা এটা ড্ৰিংক হলে তো ভাল লাগে ন সেই কাৰণে অনুগ্ৰহ কৰি এটা কোল্ড ড্ৰিংকো যোগ কৰিবনে অনুগ্ৰহ কৰি মানে প্লিজ এটা মানে এ বা 1 যোগ কৰিবনে question mark মানে could you add আৰু কোল্ড ড্ৰিংকটো এটা ইংলিশ ওয়াৰ্ডে হয় ওকে সো সেন্টেন্সটো হ'ব could you add a cold drink please
Would you add a cold drink, please? So ইয়াতে এটা মন কৰিবলগীয়া কথা যে এইটো বাক্য বা প্ৰশ্ন কুডেৰে কিয় ষ্টাৰ্ট হ'ল ঠিক আছে মই বুজাই আছো যেহেতু এইটো বাক্যত বা এইটো প্ৰশ্নত কৰিবনে ৱাৰ্ডটো আছে তো জেনেৰেলি এনেকুৱা ধৰণৰ ৱৰ্ডছ য'ত কৰিবনে বা পাৰিবনে এনেকুৱা ৱৰ্ডছবোৰ থাকে যেনেকৈ এটা কোল্ড ড্ৰিংকো যোগ কৰিবনে তো এইটো এটা ৰিকুৱেষ্ট হৈ গ'ল ন চ' সেনেকুৱা ধৰণৰ বাক্যবোৰত আমি কুডেৰে ষ্টাৰ্ট কৰোঁ ঠিক আছে সেইকাৰণে কুড ইউ এড এ কোল্ড ড্ৰিংক প্লিজ চ' এইটো এটা ৰিকুৱেষ্ট হৈ গ'ল সেইকাৰণে চ' আমাৰ পিজ্জা অৰ্ডাৰ কৰা হৈ গ'ল এতিয়া লাষ্ট ষ্টেপটো হ'ল পে'মেণ্ট ধন্যবাদ মই অনলাইন পে'মেণ্ট কৰিম ধন্যবাদ মই অনলাইন পে'মেণ্ট কৰিম ধন্যবাদ মানে হ'ল থেংক ইউ মই মানে আই আৰু অনলাইনটো ইংলিছ ৱাৰ্ডে হয় পে'মেণ্ট কৰিম মানে উইল পে পে'মেণ্ট কৰিম মানে উইল পে চ' ফুল ইংলিছ চেণ্টেন্সটো হ'ল থেংক ইউ আই উইল পে অনলাইন ইয়াত মন কৰিব থেংক ইউৰ পিছত এটা ফুল ষ্টপ আহিছে কিয় কাৰণ ধন্যবাদৰ পিছতো এডাল দাঢ়ি আছে ৰাইট সেইবাবে থেংক ইউৰ পিছত ফুল ষ্টপ আহিছে চ' থেংক ইউ আই উইল পে অনলাইন এইটোৱে আছিলে আজিৰ ভিডিঅ' আমি কেনেকৈ পিজ্জা চিম্পল আৰু ইজি ইংলিছত অৰ্ডাৰ কৰিব পাৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে মই এনেকুৱা ভিডিঅ' আকৌ লৈ আনিম আপোনালোকৰ যদি কিবা ডাউটছ আছে প্লিজ কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম বাই বাই